মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে সপ্তমমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে তাৰে যে পাঠ 15 দিল্লীৰ চুলতানী যুগ এই পাঠটিত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। গতিকে তোমালোকে অকণমান স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু অকল তোমালোকৰ অনুশীলনীৰ প্ৰশ্নোত্তৰে নহয় এই পাঠটিত তোমালোকে পঢ়াৰ দ্বাৰা কি আন তোমালোকৰ অপচনেল যিবিলাক OMR প্ৰশ্নোত্তৰ থাকে সেইবিলাক প্ৰশ্নোত্তৰ তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে মাজে মাজে মই কৈ গৈ থাকিম। গতিকে তোমালোকে ভালদৰে ভিডিঅ'টো চাবা। ভিডিঅ'ত যিবিলাক প্ৰশ্নোত্তৰ তোমালোকক মই লিখি লৈ আনিছোঁ সেই প্ৰশ্নোত্তৰবিলাক তোমালোকৰ নিজৰ বহীত টুকি ল'বা আৰু পৰীক্ষাৰ বাবে ভালদৰে প্ৰশ্নোত্তৰবিলাক পঢ়ি যাবা। তোমালোকে জানাই তোমালোকৰ বাবে মই ভিডিঅ'বিলাক বেছি ভিডিঅ'ৰ যিবিলাক প্ৰশ্নোত্তৰ সেইবিলাক বেছি দীঘলকৈ নানো। তথাপিও যদি তোমালোকৰ কিবা আশা থাকে বা কিবা ডাউট থাকে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা আৰু তোমালোক সকলোৱে কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'বিলাক চাই আছা মোক কমেণ্ট ছেকশ্যনত এবাৰ জনাই দিবা। গতিকে আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেচনটো ভালদৰে পঢ়াৰ পিছত তোমালোকে লেচনটোৰ শেষৰ পিনে মনত ৰাখিবলগীয়া কথা বুলি কেইটামান বুলেট পইণ্ট দেখিবলৈ পাবা। তোমালোকে ভালদৰে এই বুলেট পইণ্টবিলাক মনত ৰাখি ল'বা, কিয়নো যিবিলাক তোমালোকৰ খালী ঠাই শুদ্ধ উত্তৰ ইত্যাদি 1 নম্বৰীয়া প্ৰশ্ন আহে সেই গোটেইবিলাক প্ৰশ্ন উত্তৰ প্ৰায় এই যিবিলাক মনত ৰাখিবলগীয়া কথা আছে এইবিলাকৰ পৰা আহে। এই মনত ৰাখিবলগীয়া কথাৰ শেষত তোমালোকে অনুশীলনী দেখিবলৈ পাবা য'ত তোমালোকৰ বাবে কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে। এই প্ৰশ্ন উত্তৰবিলাক বেছি দীঘল নহয়, সৰু সৰু প্ৰশ্ন উত্তৰে হ'ব। তাৰপিছত 2 নম্বৰ খালী ঠাই পূৰণ কৰা আছে, তাৰে পিছত 3 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু 4 নম্বৰৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাক অকণমান দীঘল হ'ব। তথাপিও তোমালোকৰ সুবিধা হ'ব মই যিমান পাৰোঁ সিমান শ্বৰ্ট কৰি লিখি আনিছোঁ। গতিকে আহাচোন এবাৰ আমি উত্তৰবিলাক কেনেকুৱা হ'ব চাই লওঁ। সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ 15 দিল্লীৰ চুলতানী যুগ তাৰে অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্ন আছে, চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? তাৰে উত্তৰটো লিখিবা। চুলতান মামুদে আনুমানিক 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দত মুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। খ নম্বৰ প্ৰশ্ন আছে, চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত? তাৰে উত্তৰটো লিখিবা। ইতিহাসৰ পাতত চুলতান চাহাবুদ্দিনক মহম্মদ ঘড়ী নামেৰে জনা যায়। গ নম্বৰ প্ৰশ্ন আছে, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? তাৰে উত্তৰটো লিখিবা। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ ক্ৰমে 1191 আৰু 1192 খ্ৰীষ্টাব্দত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘড়ীৰ মাজত হৈছিল। খ নম্বৰ প্ৰশ্ন আছে, কুতুব মিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল? তাৰে উত্তৰটো লিখিবা। কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কুতুবুদ্দিনে আৰম্ভ কৰিছিল আৰু ইলতুৎমিছে ইয়াৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল। নেক্সট 9 নম্বৰ প্ৰশ্ন আছে, চুলতানী যুগৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল? উত্তৰটো লিখিবা। চুলতানী যুগৰ প্ৰধানমন্ত্ৰীক উজিৰ বোলা হৈছিল আৰু তেওঁৰ দপ্তৰক দিবানী উজাৰত বোলা হৈছিল। এইটো উজিৰক হিন্দীত ৱাজিৰ বুলিও কয় বা ইংৰাজীত ৱাজিৰ শব্দটো পাবা তোমালোকে। এই ৱাজিৰ আৰু উজিৰ এটাই শব্দ। প্ৰথম 6 নম্বৰ প্ৰশ্ন আছে, আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল? উত্তৰটো লিখিবা। আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিৱানী ৰিয়াসত আৰু চাহানী মণ্ডি নামৰ 2জন বিষয়ৰ ওপৰত ন্যস্ত কৰিছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন আছে, ইক্তা কি? তাৰে উত্তৰটো লিখিবা। দিল্লীৰ চুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ বিভিন্ন প্ৰদেশবোৰক যিবোৰ সৰু সৰু অঞ্চলত ভাগ কৰিছিল সেই অঞ্চলবোৰকে ইক্তা বোলা হৈছিল। 2 নম্বৰ আছে খালী ঠাই পূৰণ কৰা। খালী ঠাইবিলাক তোমালোকৰ বাবে মই পূৰণ কৰি লৈ আনিছোঁ, চাই ল'বা। ক নম্বৰ, ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান। খ নম্বৰ, দক্ষিণ ভাৰত জয় কৰা আলাউদ্দিন খিলজীয়ে একমাত্ৰ চুলতান। গ নম্বৰ, ইবেন বতুতা মহম্মদ বিন তুগলকৰ দিনত ভাৰতলৈ আহিছিল। খ নম্বৰ, আৰিছ ই মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া। ঙ নম্বৰ, পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল। ইয়াৰে পিছত 3 নম্বৰ আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। অৰ্থাৎ এই প্ৰশ্নবিলাকত তোমালোকক দুটা দুটাকৈ প্ৰশ্নৰ উত্তৰ দিয়া আছে, তাতে শুদ্ধ কোনটো হ'ব সেইটো চিন দিব লাগে। 1 নম্বৰটো আছে ক নম্বৰ, কুতুবুদ্দিনে ইলতুৎমিছে ডাক বংশৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুতুবুদ্দিনে। ইয়াৰ পিছত খ নম্বৰ আছে
আলপাটাগিন মহম্মদ ঘড়ী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব আলপাটাগিন। ইয়াৰে পিছত গ নম্বৰ আছে কামাখ্যা সোমনাথ মন্দিৰ চুলতান মাহমুদে লুটপাট কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোনটো? সোমনাথ মন্দিৰ। ইয়াৰে পিছত ঘ নম্বৰ আছে বাহলুল লোদী ইব্ৰাহিম লোদী চুলতানী যুগৰ শেষ চুলতান। তাৰে শুদ্ধ উত্তৰটো হ'ল ইব্ৰাহিম লোদী চুলতানী যুগৰ শেষৰজন চুলতান। ইব্ৰাহিম লোদীৰ পিছতে দিল্লীৰ সিংহাসনত মোগলসকলে ৰাজত্ব কৰিছিল আৰু মোগলসকলৰ প্ৰথম ৰজা আছিল বাবৰ। ১ নম্বৰ আছে তুৰ্কী আফগানসকলে ভাৰতত ২০০ বছৰ ৩২০ বছৰ ৰাজত্ব কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৩২০ বছৰ। ইয়াৰে পিছত ৪ নম্বৰ প্ৰশ্ন আছে চুলতানী শাসনকালৰ ৰাজবংশকেইটাৰ নাম ক্ৰমানুসৰি লিখা। তাৰে উত্তৰটো লিখিবা ডাক বংশ, খিলজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। ইয়াৰ পিছত ৫ নম্বৰ প্ৰশ্ন আছে কামৰূপৰ ৰজা পৃথু আৰু কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলজীৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষৰ উল্লেখ ক'ত পোৱা যায়? তাৰে উত্তৰটো লিখিবা বখতিয়াৰ খিলজীয়ে চীন দেশ জয় কৰাৰ মানসেৰে যেতিয়া কামৰূপৰ মাজেৰে যাবলগীয়া হৈছিল তেতিয়া কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধ হৈছিল। এই সংঘৰ্ষৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত লিখা আছে। ইয়াৰে পিছত ৬ নম্বৰ প্ৰশ্ন আছে চুলতানী আমলত প্ৰচলিত ৩টা কৰৰ নাম লিখা। কৰ মানে ইংৰাজীত যাক টেক্স বুলি কয় সেইটো। তাৰ উত্তৰটো লিখিবা উৎপন্ন হোৱা শস্যৰ ওপৰত দিব লগা কৰ, গৰু ম'হৰ ওপৰত দিবলগীয়া কৰ আৰু ঘৰ বাৰীৰ ওপৰত দিবলগীয়া কৰ আদি। ৭ নম্বৰ প্ৰশ্নটো আছে আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ৩টা পদক্ষেপ উল্লেখ কৰা। তাৰে উত্তৰটো লিখিবা আলাউদ্দিন খিলজীয়ে দিৱান ই ৰিয়াসত আৰু চাহান ই মণ্ডি নামৰ দুজন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল। তেওঁ ব্যৱসায়ীৰ পঞ্জীয়নৰ ব্যৱস্থা আৰম্ভ কৰিছিল। তেওঁ সকলো সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিছিল। নেক্সট ৮ নম্বৰ প্ৰশ্ন আছে চুলতানী যুগৰ ৩টা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা। তাৰে উত্তৰটো লিখিবা চুলতানী যুগৰ 3টা স্মৃতিচিহ্নৰ নাম হ'ল কুতুব মিনাৰ, আলাই দৰৱাজা আৰু বেগমপুৰী মছজিদ আদি। নেক্সট ৯ নম্বৰ প্ৰশ্ন আছে দিল্লীৰ চুলতানসকলৰ পতনৰ 4টা কাৰণ লিখা। অৰ্থাৎ দিল্লীত যি চুলতানী ৰজাসকল আছিল তেওঁলোকে কিয় শেষত গৈ পতন হৈছিল, তেওঁলোকৰ কিয় পতন হৈছিল সেয়াৰে কাৰণবিলাক তোমালোকক লিখিব দিছে। 4টা কাৰণ লিখি আনিছোঁ তোমালোকৰ বাবে চাই ল'বা। ১ নম্বৰ দিল্লীৰ চুলতানসকল স্বেচ্ছাচাৰী আছিল। ২ নম্বৰ চুলতানসকলে তেওঁলোকৰ দাসসকলক অধিক বিশ্বাস কৰিছিল আৰু গুৰুত্বপূৰ্ণ পদবী দান কৰিছিল। ৩ নম্বৰ ধৰ্মীয় নেতাসকলৰ অধিক ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰু ৪ নম্বৰ ক্ষমতাকেন্দ্ৰিক অশান্তিৰ ফলত চুলতানী সাম্ৰাজ্যৰ ভিতৰচোৱাত অৰাজকতাৰ সৃষ্টি হৈছিল। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন ১০ নম্বৰ প্ৰশ্ন চুলতান ফিৰোজ শ্বাহ তুগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা। তাৰে উত্তৰটো লিখিবা চুলতান ফিৰোজ শ্বাহ তুগলকে স্থাপন কৰা চহৰ কেইখনমানৰ নাম হ'ল জৌনপুৰ, ফিৰোজাবাদ, ফাতেহাবাদ, ফিৰোজপুৰ আৰু হিছা ফিৰোজা। ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ সপ্তমমান শ্ৰেণীৰ যে সমাজ বিজ্ঞানৰ কিতাপ আছে তাৰে লেচন নম্বৰ 15 দিল্লীৰ চুলতানী যুগ। এই লেচনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক আৰু অনুশীলনী প্ৰশ্নোত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট তোমালোকৰ বাবে যিবিলাক মই প্ৰয়োজনীয় ভিডিঅ' লৈ আনো সেই ভিডিঅ'বিলাক চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।